সদস্যক লৈ দুজন সদস্যৰ নিৰ্বাচনক লৈ ইলেকশ্যন পিটিশ্যন ফাইল কৰিছে আৰু সেই দুখনৰো ইয়াৰ লগত একেলগে হিয়াৰিং হৈছিল কিন্তু তেওঁলোকৰ কিবা এটা এডভকেট এজন ইয়াৰ নোহোৱাক লৈ এটা পিটিশ্যন ফাইল কৰা হৈছিল আৰু সেইমতে তেওঁলোকে সেই অৰ্ডাৰৰ এগেইনষ্টে উচ্চ ন্যায়ালয়ত কৰিছিল উচ্চ ন্যায়ালয়ত যোৱাৰ কাৰণে কেছটো এতিয়া ইয়াৰ যিটো প্ৰচিডিং ইয়াৰ যিটো বিচাৰ প্ৰক্ৰিয়া সেইটো স্থবিৰ কৰি ৰাখিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়াই এই বিচাৰ প্ৰক্ৰিয়াটো শেষ কৰিব তেতিয়া ইয়াৰ বাকী তিনিখন ইলেকশ্যন পিটিশ্যন যি দুজনৰ এগেইনষ্টে দাখিল কৰা হৈছে সেই দুখনৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আইন মতে ফ'ল' কৰিব লাগে 6 শিডিউল ফ'ল' কৰিব লাগে কাৰণ এইটো আমাৰ 6 শিডিউল এৰিয়া আৰু ইলেকশ্যনো 6 শিডিউল মতে কৰিব লাগে বুলিহে আমি ডিমাণ্ড কৰি আছোঁ 6 শিডিউলত পেৰাগ্ৰাফ 20 লিখা আছে যে কাৰ্বি আংলং 6 শিডিউল এৰিয়া ইজ এ শিডিউল ট্ৰাইবেল এৰিয়া বুলি লিখা আছে এইটোতো এটা মিনি কনষ্টিটিউশ্যন সেইকাৰণে কনষ্টিটিউশ্যন যিটো the word tribal area is sufficient to cover the whole thing that it is only for tribal people এইটোৱে কথা সেইকাৰণে ইলেকশ্যনতো বা যি চাকৰি হওক যি হওক মাটি হওক যি হওক এইবোৰ চব ট্ৰাইবেলসকলেহে পাব লাগে এইটো 6 শিডিউল বনোৱা কাৰণ এইটোহে আৰু যদি এইটো নহয় তেতিয়াহ'লে 6 শিডিউল বনোৱা অৰ্থই নাই সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে ইলেকশ্যন মানে কাউন্সিলৰ ইলেকশ্যন আমি MLA আৰু MP কথা কোৱা নাই